এই পাৰযোৰ লৈ বাৰু আমি ক'লৈ গৈ আছোঁ জানিবলৈ ব্লগটো শেষলৈকে চাই থাকিব। আজি আমি ওলাইছোঁ আমাৰ মনসা পূজালৈ। মা, মই, মুনু, পাপা আৰু মোৰ হাজবেণ্ড আমি সকলোৱে ৰেডি হৈ ঘৰৰ পৰা ওলাই আহিলোঁ। আমি গাড়ীত বহি ল'লোঁ আৰু আহি পালোঁ মনসা পূজালৈ। আমাৰ ইয়াত মনসা পূজা দুখন ঠাইত হয়, এখন গেৰুৱাত আৰু আনখন বৰগাঁৱত। আমি প্ৰথমে গেৰুৱাৰ পূজাখনলৈ আহিলোঁ। এইখন আমাৰ ইয়াৰ বহুত পুৰণি আৰু পৰম্পৰাগত পূজা। পূজাৰ ওচৰৰ পৰাই দেখিলোঁ একদম উৎসৱৰ পৰিৱেশ। বহুত ধুনীয়া ধুনীয়া দোকান, খেলনা, গহনা, বেগ, ফটোৰ দোকান, বেলুন আৰু জুবিনদাৰ ফটো দেখিবলৈ পালোঁ। এই পৰিৱেশটো সঁচাকৈয়ে বহুত ধুনীয়া, একেবাৰে আমাৰ অসমৰ নিজৰ সংস্কৃতিৰ এটা সুন্দৰ অনুভৱ। তাৰপিছত আমি আহি পালোঁ মনসা মন্দিৰ। এইখন হ'ল আমাৰ গেৰুৱাৰ মনসা পূজা। আমি এইখন পুৰণা পূজা বুলি কওঁ আৰু বৰগাঁৱৰ পূজাখন নতুন পূজা বুলি কওঁ। মন্দিৰ পাই আমি প্ৰথমে পূজা কৰিবলৈ পূজাৰ থালখন ল'লোঁ। তাৰপিছত আমি মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত সোমাই দেখিলোঁ ওজাপালি গাই আছে। ওজাপালি গোৱা শুনি বহুত ভাল লাগিলে। তাৰপিছত আমি ওচৰতে দেখিলোঁ দেওধনীয়ে নৃত্য কৰিবলৈ ব্যৱহাৰ কৰা ডাঙৰ ডাঙৰ ডালবোৰ কাষতে ৰখা আছে। আৰু আমি প্ৰথমে গৈয়ে সেৱা কৰিলোঁ গোটেইকেইটাই আৰু সেৱা কৰি আমাৰ লগত লৈ যোৱা পাৰযোৰ পূজাৰ বাবে আগবঢ়াই দিলোঁ। পাৰযোৰ এৰি দিয়াৰ পিছত আমি প্ৰসাদ ল'বলৈ গ'লোঁ। আমি পাৰযোৰ কিন্তু এৰি দিবলৈহে দিছোঁ। প্ৰসাদ লৈ আমি অলপ টাইম কাৰ্যালয়ত বহিলোঁ। তাত আমাক চাহ খাবলৈ দিলে আৰু আমি গোটেইকেইটাই বহি একেলগে একাপ একাপ চাহ খালোঁ। আৰু ইয়াৰ মাজতে এটা খুবেই ভাল লগা মুহূৰ্ত হ'ল। মোৰ পাপাক কমিটিৰ ফালৰ পৰা গামোচা পিন্ধাই সন্মান জনালে আৰু পাপাক এনেকৈ সন্মান জনোৱা দেখি মোৰ সঁচাকৈ বহুত ভাল লাগিলে। তাৰপিছত মুনু আৰু মই আহি পেলাই ধূপ চাকি জ্বলালোঁ আৰু মনসা মাৰ আশীৰ্বাদ ল'লোঁ। আৰু শেষত আমি সকলোৱে ফটো উঠিলোঁ আৰু এনেকৈ আমাৰ মনসা পূজাৰ এটা সুন্দৰ দিন শেষ হ'ল। ভিডিঅ'টি চাই যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।